এটা কথা মই সুধো হা এতিয়া মই ক্ষীণ আপুনি শকত হা শুনি লওক কথাটো হাঁহি দিছে ভাই মানে মই যেতিয়া ক্ষীণ ন মানুহে মোক বহুত কয় আৰু কয় মানে বডি শেমিং কৰে ন ইমান ক্ষীণ কয় আপোনাৰ শকতৰ কাৰণে মই কৰিব জানো 100% কৰিব কৰে কি কবা তুমি বেয়া লাগে নে খং উঠে সেইটো কওকচোন মোক কি কবা তুমি এনসাৰে নাই মানে ইমান জাজমেন্ট কিয় মই বুজি নাপাও এই মানুহক ইমান জাজমেন্ট কৰিব নাপায় কাৰণ মানুহৰ সেই আৰু হাতৰ আঙুলি পাঁচটা সমান নহয় মই শকত তুমি ক্ষীণ কোনোবা কলা কোনোবা বগা কোনোবা চাপৰ কোনোবা অখ তাকে লৈ মানুহ লাগি থাকে বহুতৰে কথা কোৱা নাই কিছুমান কৈছো আচলতে ক'ব নালাগে আমাৰ গড গিফটেড হয় মই এতিয়া বহুতখিনি কষ্ট কৰো কিন্তু দে তিনি সাজ ভাত মই নাখাওৱে দুপৰীয়া এসাজ খাও ইমানটো খাও বডিটো দেখি কয় যে তাই বাপৰে বেছি খাই নিছা লাগে কিন্তু জানো শকত মানুহে বেছি খাব নোৱাৰে আকৌ মই বেছি খাব পাৰো ইমানো নহয় অলপ খাব পাৰো কিন্তু শকত হ'বলৈ হেৰি মানে টান হয় মানে কষ্ট হয়